মই বিকি এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল বিকি হালৈ। তো আমাৰ নলবাৰীতে জুবিনদাৰ প্ৰতিমূৰ্তি এটা বনাইছে, তো আমি চাবা যাই আছোঁ কুলদীপদাৰ লগত। তো আপোনালোকে বহুতে জানে কুলদীপদাক, তাতে যালে মই ভালকৈ দেখি আছোঁ আপোনালোকক। তো এইটো ৰাস্তাই দি ডিম্পুদা হাতত তাতে যায়। আৰু আহি পালোঁ ৰ'ব বাসন্তীখোলা মন্দিৰ। তো আপোনালোক মোৰ সেইটো সন্মুখত আছে, তো আপোনালোক দেখি আছোঁ। আৰু এইটোৱে হৈছে আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তিটো। তো আমি ভিতৰলৈ মানে কুলদীপদা গ'ল, তো মই জনাই তো মই যাওঁ। তো চেণ্ডেলযোৰ তাতে সলকে থৈ গ'লোঁ। কি আল্টিমেট বনাইছে নকল কুলদীপদা, মজা হৈছে, বঢ়িয়া হৈছে মানে। বঢ়িয়া আৰু আপোনালোকে আহিব চাবা। নলবাৰী টাউনৰ কাষতে, 2 কিলোমিটাৰ কাষতে। 2 কিলোমিটাৰ। তো চাওক না একবাৰ, আৰু মানে একদম জোতা জোতা মানে একপাত বেলেগ একপাত বেলেগ 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 কালাৰ। তো আৰু গিটাৰটোও ভাল লাগছে, তো বঢ়িয়া আৰু আংঠি চাংঠি লাগে দিছে একদম। মানে কি ক'ম আৰু, মুখখনো ভাল হৈছে, বঢ়িয়া হৈছে আৰু আল্টিমেট। আৰু আপোনালোকেও যদি আহিব বিচাৰিছে তো আহিব পাৰে ইয়াতে, মানে বঢ়িয়া এটা জেগা আৰু মানে ইয়াতে বহুত বেছি ভাল লাগছে। তো জেগাটো আপোনালোকক একবাৰ দেখি দিওঁ। তো চাওক আৰু আমাৰ নলবাৰীৰ প্ৰতিমূৰ্তিৰ পৰা মই এটাই কওঁ, যাতে আমাৰ জুবিনদাৰ ন্যায়টো অতি শীঘ্ৰে পায়। তো চৰকাৰৰ আগত সেইটোৱে ৰিকুৱেষ্ট কৰিলোঁ, তাতে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আহি গ'লে কিন্তু এটা কিবা বেলেগ এটা ফিল হৈ গৈছে। মানে মন্দিৰত যদি মানে মন্দিৰত গ'লে মানে যেনেকুৱা এটা ফিল হয়, সেনে এটা ফিল মানে আহিছে। আৰু ইয়াতে বেছি দেৰি নকৰোঁ, তো ঘৰকলৈকে যাওঁ। আৰু এই মূৰ্তিটো আছে আমাৰ বাসন্তীখোলা। মই জানাত নলবাৰীত এইটোৱে প্ৰথম জুবিনদাৰ প্ৰতিমূৰ্তি। তো এনেকুৱা তাত বেছি দেৰি নকৰি আমি ঘৰত গুচি আহিলোঁ। আৰু মোৰ মানে এতিয়া এটা বিহুৰ খানা আছে, তো বলক তাকে লগি ডাইৰেক্ট আহি গ'লোঁ। তাৰ পৰা আৰু মানে ক্লিপ চিপ লোৱা নাই, তো আমি মানে মনোজ হোটেলতো গ'লোঁ, তাতে খাই লৈ গুচি আহিলোঁ। ইমান বেছি ভিডিঅ' বনাই থকা নাই। তো ইনষ্টাগ্ৰামত ভিডিঅ'টো আপোনালোকে চাব, মানে এটা ৰিল বনাইছোঁ তাতে। বঢ়িয়া। আৰু এতিয়া মই খানা আছে আমাৰ বিহুৰ, তো খানাটো খাওঁ বলক। আৰু আহিকে খাই দিলোঁ খানা। তো এনেকুৱা খানা চানাও খোৱা হ'ল বঢ়িয়াকৈ। তো খালোঁ, ভাল লাগিল। তো নলবাৰীত থকা জুবিনদাৰ প্ৰতিমূৰ্তিটোও চালোঁ, তো বহুত বেছি ভাল লাগিল। তো এনেকৈ ভিডিঅ' বনাবলৈ আপোনালোকৰ মাজত তো সদায় চেষ্টা কৰি যাম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব একদমেই নাপাহৰিব। তো নেক্সট ভিডিঅ' এটাত লগ পাম। তো বাই বাই। আৰু ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব। জুবিনদাই কৈছিল ন, শেষ বুলিলেতো শেষ নহয়, আকৌ আৰম্ভণি হয়। আৰু ভিডিঅ'টো মানে শেষ কৰিছিলোঁহে ৰ'ব। মানে আমাৰ ঘৰত মানে 2জন আলহী আহিল। তো আলহী 2জননো কোন? তো বলকচোন ভিতৰলৈকে যাইলে সুধোঁ। তো বলক মানে দেখুৱাওঁ আপোনালোক কোন আহিলে। একে বাদ নহয় মানে ঘৰতকৈ আহিলোঁ, মানে এবাগে বিয়াক মাতিব আহিছে। বিয়াক মাতিবা মানে দাদাৰ বিয়া, তো দাদাৰ লগত আছে। তাৰপিছত মই বোলো ইয়াতে বিকিৰ ঘৰ, একবাৰ ফোন কৰি দিম। ঠিকে আৰু আছে। মোৰ ইউটিউবত থাম্বনেল চাম্বনেল বনাই থাকে না, বঢ়িয়াকৈ বনাই দেই। সেইকাৰণে মানে ল'ৰাটোক ভাল লাগে। তো সেইকাৰণে আৰু মাতলোঁ। বাকী ঠিকেই আছে। একদম বঢ়িয়া। মই মানে বাগাত দি আহিছিলোঁ, তাৰপিছত ফোন মাৰি দিলে। মই বোলো এই কোনে ফোন মাৰে, ফোনটো চাওঁ যে পংকজ দাৰ। তাৰপিছত ধৰিলোঁ, ধৰি হ'লে ক'লা আৰু কথাখিনি মাতিলোঁ। তো বঢ়িয়াকৈ এতিয়া চাহখিনি খাই লওঁতে ন। অ'কে দে মানে আৰু আপোনালোকে ভাবিব পাৰে বিকাজী ভুজিয়া আৰু হেৰি দিয়া বুলি, মানে ইয়াতে আৰু কিবা আছিল। মানে মেইন বস্তুটো আগে খোৱা যায়, তাৰপিছত মুখ্য আকৰ্ষণটো আগে শেষ হয়। চবেই জানে আৰু ক'ব লগা নাই। এনা তামচা কৰিলোঁ। তো বাকী কেনাই ইয়াত যাবা? যাম ইয়ে আহি আছে। তহঁতে ভিডিঅ'ত কৰি আৰু গটাই চবে নাই তাৰিখটো নকলি হ'ল। তাৰিখটো মই কৈ দিম পাৰ্চনেলি। ভিডিঅ'ত ক'ব নালাগে। দে ঠিক আছে, তো চাহটো খাই লওক দিয়ক। আৰু আমাৰ পংকজ দাৰ প্ৰতি জেনিৰ ইমানেই মৰম, মানে চলাটো টানি দিছে, যাবা দে নাই। পংকজ দাই যায়ে, মানে যিহেতু বিয়াক মাতিব আহিছে, কিবা এটা কামত আহিছে, তো সেইকাৰণে মই আৰু বেছি সময় ৰখা নাই। চাহখিনি খাই লৈ ডাইৰেক্ট আৰু বিদায় দিছোঁ নেকি। ভাল লাগিল। তুমি থাম্বনেল চাম্বনেল বনাই দি থাকে না, তো ইয়াক অলপমান ছাপৰ্ট কৰিব আৰু। বনাই থাকোঁ আৰু তেতিয়া অলপ মই শিকিলোঁ, আৰু পংকজ দাকো বনাই দিলোঁ। সেই আৰু এক গুলিত দুই চিকাৰ। কিন্তু আজিকালি মই ইয়াত বনাওঁ, ইয়াক মই পাত্তা নেদাওঁ। পাত্তা নেদে আজিকালি, মানে আমি ডাঙৰ হৈ গ'ল না। ভাল লাগছে। বাই বাই। বাই বাই। দে বঢ়িয়া। দে।